অংগনবাদী কৰ্মী সহায়িকাৰ প্ৰশিক্ষণৰ নামত ৰাজ্যত কি চলিছে সেই প্ৰকৃত ছবিখন আমি দেখুৱাবলৈ লৈ আহিছো গুৱাহাটী স্থিত গুৱাহাটীৰ ৰূপনগৰৰ এটা অংগনবাদী কৰ্মী সহায়িকাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ আহক আমি প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ এই কেন্দ্ৰটোৰ বৰ্তমানৰ পৰিবেশ এই পৰিবেশটো চাই আপুনি অনুমান কৰিব পাৰিব ইয়াত বছৰ বছৰ ধৰি কোনো অংগনবাদী কৰ্মী সহায়িকাৰ প্ৰশিক্ষণ চলা নাই আসলে প্ৰশিক্ষণৰ নামত কি চলিছে বৰ্তমান ৰাজ্যত সেই ছবিখন এই পৰিবেশ দেখিলে আপুনি অনুমান কৰিব পাৰিব কাৰণ এইটো হৈছে যি ভাৰতীয় শিশু উন্নয়ন পৰিষদৰ অধীনস্থ এটা অংগনবাদী প্ৰশিক্ষণ কেন্দ্ৰ আছিল অংগনবাদী সহায়িকা কৰ্মীসকলক ইয়াত আসলতে তেওঁলোকক বিভিন্ন পৰ্যায়ত কেইবাটাও পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছিল কাৰণ এতিয়া চাওক এই যি প্ৰশিক্ষণ কেন্দ্ৰ যিটো ICCMৰ অধীনস্থ এটা প্ৰশিক্ষণ কেন্দ্ৰ য'ত এতিয়া এটা টেন্ট হাউচত পৰিণত হৈছে এটা টেন্ট হাউচে আসলতে ভাড়াত লৈছে আমি যিমান দূৰ তথ্য লাভ কৰিছো এটা টেন্ট হাউচ গুৱাহাটীৰ টেন্ট হাউচ এটাই ইয়াত ভাড়াত লৈছে আৰু মাহে 10,000 টকাকৈ তেওঁলোকে ভাড়া পৰিশোধ কৰি আহিছে যি ভাৰতীয় শিশু উন্নয়ন পৰিষদ সেই শিশু কল্যাণ পৰিষদত তেওঁলোকে ভাড়া পৰিশোধ কৰি আহিছে আৰু এতিয়া দেখা গৈছে যে এটা যি আসলতে অংগনবাদী যিসকল কৰ্মী সহায়িকাক প্ৰশিক্ষণ প্ৰাপ্তৰে তেওঁলোকে শিশুসকলক পৰিচালনা কৰে শিশুসকলক শিক্ষা প্ৰদান কৰে সেইভাবে এখন আসলতে ভাল আঁচনি আছিল যে তেওঁলোকক প্ৰশিক্ষণ প্ৰাপ্ত হৈ তেওঁলোকে সুন্দৰভাৱে যি অংগনবাদী কেন্দ্ৰসমূহ যাতে পৰিচালনা কৰিব পাৰে তেনে ধৰণৰ উদ্দেশ্য আগত ৰাখি এই যিখন আঁচনি আছিল সেই আঁচনি কেন্দ্ৰ চৰকাৰে আসলে বহু বছৰ ধৰি চলাই আহিছিল কিন্তু 2020 চনৰ পাছত এই আঁচনিখন ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰ চৰকাৰে আসলতে এই আঁচনি এৰি দি ৰাজ্য চৰকাৰ হাতলৈ হস্তান্তৰ কৰিছিল আৰু ৰাজ্য চৰকাৰসকলে এই আঁচনিৰ দায়িত্ব ল'বলৈ কৈছিল কিন্তু বৰ্তমান অসমত এতিয়া বিভিন্ন ৰাজ্যত আসলতে 28টাতকৈ অধিক কেন্দ্ৰ এইদৰে কৰবাত যদি টেন্ট হাউচ হৈছে কৰবাত দেখা গৈছে যে বিভিন্ন অফিচ কাছাৰী সেই কেন্দ্ৰৰ পৰা এতিয়া অফিচ কাছাৰীলৈ হস্তান্তৰ হৈছে বা বিভিন্ন ধৰণে পৰি ৰৈছে আৰু ইয়াৰ পৰিৱেশটো যিটো গুৱাহাটীৰ ৰূপনগৰ স্থিত এটা অংগনবাদী যিসকল কৰ্মী সহায়িকা আছে তেওঁলোকৰ প্ৰশিক্ষণ দিয়া হৈছিল তেওঁলোকক বিভিন্ন পৰ্যায়ত দিয়া হৈছিল প্ৰশিক্ষণ কিন্তু কাৰোবাক যদি 60 দিনীয়া প্ৰশিক্ষণ আছিল কাৰোবাৰ 30 দিনীয়া প্ৰশিক্ষণ আছিল বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছিল আৰু এতিয়া এই পৰিৱেশটো চাওক আমি ইয়াত আহিছো তলা বন্ধ আছে আমি আহিছো তথাপিও দেখুৱাইছো যে ইয়াত এতিয়া বিভিন্ন ধৰণৰ টেন্ট হাউচৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰী ৰখা হৈছে কাৰণ তেওঁলোকে বিভাগে এতিয়া এটা টেন্ট হাউচক ইয়াৰ ভাড়াত দিছে ভাড়াত দিয়াৰ পাছত তেওঁলোকে এতিয়া অংগনবাদী কৰ্মীৰ যি প্ৰশিক্ষণৰ কেন্দ্ৰ আছিল অংগনবাদী যিসমূহ সহায়িকা হওক বা কৰ্মীয়ে হওক ইয়াত প্ৰশিক্ষণ লৈছিল কিন্তু প্ৰায় 30 মাহে কিন্তু এইদৰে অংগনবাদী প্ৰশিক্ষণ কেন্দ্ৰ এতিয়া পৰিণত হৈছে ব্যক্তিগত কাৰোবাৰ টেন্ট হাউচ অথবা কোনোবা চৰকাৰী কাৰ্যালয় বিভিন্ন ধৰণে কিন্তু এইদৰে পৰি ৰৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু ইয়াৰ পৰা আসলতে এই কথা অনুমান কৰিব পাৰি যে 33 মাহে যেতিয়া অংগনবাদী যিসকল কৰ্মী বা সহায়িকা আছে তেওঁলোকক যেহেতু কোনো ধৰণৰ প্ৰশিক্ষণ দিয়া হোৱা নাই তেনেহলে তেওঁলোকে কামসমূহ বা তেওঁলোকে যিসমূহ শিশুক শিক্ষাদান দিয়ে বা তেওঁলোকৰ যেনে ধৰণৰ কাম কাজত তেওঁলোকক নিযুক্তি দিয়া হৈছে তেওঁলোকে কিমান সুচাৰুৰূপে সেই কাম কৰিব পাৰিছে বা তেওঁলোকক আসলতে প্ৰশিক্ষণ দিয়াটো কিমান প্ৰয়োজন এই কথাটো এতিয়া স্পষ্ট হৈ পৰিছে কিন্তু কাৰণ 33 মাহে তেওঁলোকৰ বা 30 মাহে তেওঁলোকৰ 2020 চনৰ পৰা যেহেতু এই কাৰ্যালয় যি প্ৰশিক্ষণ কেন্দ্ৰ সেই প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ হৈ আছে আৰু এতিয়া আপুনি দেখিছে যে এই প্ৰশিক্ষণ কেন্দ্ৰটো এক প্ৰকাৰে হাবি জংঘলেৰে আৱৰি পৰিছে